কৈছো আমাৰ দেখোন পইচা পাতি নোহোৱা হৈ গেলে চালা এটাও দেখোন কাষ্টমাৰো নাহে আমাৰ দোকানত আহিলেও কিবা ঘূৰি ঘূৰি যায় চৰে তৰে নিকিনে দেখোন আজি কিবাকে এইটো চৰে বেচবা পাৰলি অন্তত আজি খৰচটো পালো হয় নহ'লে দেখোন আজি লগন কৰিব লাগবয়ে কৈছো তুই গুটি ভিত্তি উঠা কিনো টেনশ্যন লৈ থাকা তই চাই থাক আজি মই এইটো চৰে বেচিমে আৰু বেচি উঠি আজি পইচা পামে তই চাই থাকচোন কৈছো তোৰ ওপৰত মোৰ বিশ্বাস আছে দে মই আৰু চিন্তা নকৰো তই আজি বেচবিয়ে মই জানো দে চুকু তই কিন্তু আজি ভালকে কথা কবি দে মানুহ আহিলে যাতে তোক আজি কিনি লৈ যায় বুজি পাইছা তোক কিনি লৈ গেলিহে আমি ভক্সেল দুটাই খানা খাবৰ কাৰণে পইচা পাম তই বুজি পাইছানে বেয়া কথা নকবি মুখে মুখে তৰ্ক নকবি ধুনীয়াকে মিহি মিহিকে কথাবিলাক কবি দে চুকু কৈছো দাদা মই ভাল কথা কবা জানো কিন্তু মানুহক মই ফাঁকি দিবা নৰো নহয় মই এটা চৰাইহে আৰু লগতে মই সব সঁচা কথাই কওঁ বুজি পাইছানে চাল্লা চুকু তই যদি আজি ভালকে কথা নক তই যদি আজি বেচা নাযা তোক আজি বাল্টিঙত পানী ভৰাই লৈ সেই পানীত ডুবেই মাৰিম তোক চাই থাক মই কচুক চিনি পোৱা নাই তই হে চুকু তোৰ কাৰণে আমি আশা কৰি আছো তই বেচা গেলিহে আজি আমি ৰাতি ভাত খাবা পাম পইচাৰে নাই ভাই তই একো বেয়া কথা নকবি দেই দাদা দাদা মোক এটা কথা কোৱা ভাতৰ চৰাই লাগিছিল আপোনাৰ তাত আছেনে কিয়নো হ'ব আছে কৈছো চৰাইটো দেখোচোন ছোৱালীটোক ভণ্টি এইটো চৰাই লোৱা এইটো একদম বহুত ধুনীয়া চৰাই তুমি যি কোৱা তাকে ক'ব ভাতৰ চৰাই তই কচোন মই কেনেকুৱা ছোৱালী কি হে দাদা আপোনাৰ চৰাইটো দেখোন বহুত বেয়াকে যা তা কথা বকে একাহে এনেকুৱা চৰাই মোক নালগে নাই ভণ্টি নাই আমাৰ চৰাইটো ভালে আজি কিবা হ'ল কিবা দেখোন এনেই চক খালা নেকি সি চাওঁ দিচোন চৰাইটো মোক দিচোন ক'ব ৰ সি ভাল কথা গুটি বিটি উঠা কি মুৰা চাই আছা চৰাইটোক ভাল দুই কোপ লগাই দি নহ'লে ই চালা এনেকৈ থাকব ইয়াক আজি পানীত ডুবে মাৰ ইয়াক চালা বাল্টিঙত সোমাই দি মাৰ ইয়াক মাৰ ধৰি লৈ মাৰ বাইদেউ লওক চৰাইটো লওক এবাৰ আপুনি সোধকচোন কি সোধে দে ভাটু তই কৈছোন মই যদি এজন ল'ৰাৰ লগত অকলে এটা ৰুমত থাকো তেতিয়া তই কি বুলি কবি আচ্ছা এবাৰ কোৱাচোন তুমি মই যদি এটা ৰুমত দুজন ল'ৰাৰ লগত একেলগে থাকো তেতিয়া কি বুলি কবি দে পিছে এইবাৰ কৈছোন তই মই যদি একেলগে তিনিটা ল'ৰাৰ লগত এটা ৰুমত থাকো তেতিয়া তই কি বুলি কবি হয় নেকি ভাটৌ দেচোন পিছে তই এইবাৰ ক একেলগে যদি মই 4টা ল'ৰাৰ লগত এটা ৰুমত থাকো তেতিয়া তই কি বুলি কবি দাদা গুটি দাদাক এক বাল্টিং পানী লৈ এবাৰ ভৰ্তি আৰু তহঁতে মোক তাতে ডুবে মাৰা যদিও মাৰ জবৰে মাৰা যদিও মাৰ মই আৰু ফাঁকি দিবা নৰো মই প্ৰথমতে কৈছিলো নে এইটো ছোৱালী স্বভাৱ চৰিত্ৰ বহুত বেয়া বুলি এই সাংঘাতিক মাল আছে তহঁতক ক'লে কথা নুশুনা মই আৰু ফাঁকি দিবা নৰো দেই মোক পানীত জবৰে মাৰা যদিও মাৰ কেনটা মই নৰো আৰু ফাঁকি দিবা গুটি দাদা মই কৈছিলো নে এইটো ছোৱালী স্বভাৱ চৰিত্ৰ বহুত বেয়া বুলি এই দেখা নাই নে 3টা 4টা লগিয়াৰ লগত একেলগে থকা কথা কৈ যা পানী বাল্টিংটো লৈ আহ তহঁতে বিশ্বাস নকৰ যদি মোক পানীত ডুবে জবৰে হ'লেও মাৰ যা সেই নালগে যা মোক তহঁতৰ চৰাই ইমান ফাল্টু চৰাই মোক নালগে মই যাওঁ চালা গুটি চালা এই ছোৱালীটোৰ স্বভাৱ চৰিত্ৰ বহুত বেয়া হয় চালা আমি এটাৰ লগতে থকা কথা চিন্তা কৰিব নোৱাৰো আৰু এই চৰাইটো নিকিনাওঁতে চালা 4টা 5টাৰ লগত থকা কথা চিন্তা কৰিছো চুকু তই সঁচা কথাই কৈছিলি দে বহুত ভাল লাগিল দে আমি লাগিলে ৰাতি লগনে থাকিম তথাপিও তোক ইমান বেয়া ছোৱালীৰ লগত পঠাব নোৱাৰো দেই ভাই তোৰ স্বভাৱটো বেয়া কৰি দিব দেই গুটি যাওঁ ইয়াক ভিতৰত সোমাই থৈ দি দোকানৰ ভিতৰত যাওঁ আজি লগন দিম যাওঁ কেনটা নাখাওঁ ঘেন্টা নাখাওঁ কৈছো একো